বেছি মোৰ জীৱন নহয় অ'কে মই এটা এক্সাম হিচাপেহে লওঁ এটা এক্সাম মই মোৰ জীৱন হিচাপে নলওঁ জীৱন নহয় এটা এক্সাম জীৱনৰ অংশ হয় আমি সকলোৱে গম পাওঁ বহুতে কিছুমান এক্সামক নিজৰ জীৱন বুলি ভাবি নিজে জীৱনটো জীয়াবলৈ পাহৰি যায় কিন্তু জীৱনটো এটাই হয় জীৱনটো জীয়াবলৈ পাহৰি গ'লে জানো হ'ব নহ'ব ৰাইট গতিকে মই যিমানখিনি এক্সপিৰিয়েঞ্চ আছে তেখেতলোকক এইটোও কওঁ যে আমি APSC দিব লাগে UPSC দিব লাগে কিন্তু আমি জীৱনটো জীয়াবলৈ পাহৰিব নালাগে পৰীক্ষাৰ বাহিৰতো আমাৰ এটা জীৱন আছে ৰাইট চ' আমি সেইটো ভাবিব নালাগে আৰু যিমান পাৰোঁ আমি কষ্ট কৰি যাওঁ আমি চেষ্টা কৰোঁ নাপালেওতো কোনো কথা নাই পালে ভাল আৰু নাপালে আমাৰ কি হ'ল বহুত বেছি এক্সপিৰিয়েঞ্চ হ'ব যোনখিনি আমি লাইফত আগলৈ কামত লগাব পাৰিম মই লাষ্ট ভিডিঅ'টোতো এইখিনি কথা আপোনালোকক কৈছিলোঁ আই হোপ আপোনালোকে এইখিনি বস্তু বুজি পাইছে ৰাইট আৰু বহুতে মোৰ মাৰ্কশ্বিটৰ কথা সুধি আছে চ' আপোনালোকে যেনেকৈ প্ৰেডিক্ট কৰিছিলে হয় মোৰ ভাইভাত ভাল মাৰ্কছে আহিছে তেনেকৈ